Hi, namaste. Welcome to my channel Tibang. So আজি মই যাবলৈ ওলাইছো মানে ভ্যাকসিন দিবলৈ। So মানে কি হয় তাত আপোনালোকে ভিডিওটো এন্ড লৈকে চাই যাব। So প্ৰথমতে মই এটো ল'ব লাগিল পেন কাৰ্ড আৰু প্ৰথমতে অলপ পানী খাই ল'ব লাগিল। অলপ মানে বিজি জীৱ কথাটো। আৰু লগতে ল'ব লাগিল আমাৰ ইম্পৰ্টেন্ট বস্তু সবচাই ইম্পৰ্টেন্ট বস্তু হৈছে মাস্ক। মাস্কটো লৈ ললো। এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰো। চলো লেটস গো। চলো চলো এইটো হল আমাৰ গাঁৱৰ শিৱ মন্দিৰটো। এরা পরে আর রাইগো এরা লুলু হ্যাঁ কি হচ্ছে তাইলে রে হ্যাঁ তো মানে ভ্যাকসিনটো ইয়াত বলে নেদে এপি স্কুল আছে ইয়াত তাতে দিব তো এটা তাতে আমি লেটস গো ইয়া ভেকচিন দি আছে ইয়াত। দিল পিছিয়ে আছে নাই হ্যাঁ বুঝছে নাকি এটা জোরাই করে হ্যাঁ এগুলো না এই ওষুধগুলো এদিকে না ওদের ও এ বিশাল না বিশাল বিশাল নাকি এটা ছোট ছোট একেবারে বোতল নি দিল পানি বোতল এয়া ৰুমটোৰ চেনিটাইজাৰ দি আছে। ইউটিউব ভিডিও ভিডিও কৰি ইউটিউব চ্যানেল ভিডিও দিব তই যাবি ভিডিও ছাৰ বাইদেউ সকলোকে বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে দিন ৰাতি কৰি বহুত কষ্ট কৰি আছে। তো ধন্যবাদ। সো গাইজ আমাৰ মানে ভেকচিন লোৱাসকল হৈ গ'ল। এতিয়া মানে ইয়াৰ পৰা আৰু হস্পিটেলত যাব লাগে কাৰণ জ্বৰটো আহিব পাৰে না ৰাতি পৰা সেইকাৰণে যাব লাগিল আৰু আপোনালোকে ভেকচিনটো দিব আৰু যদি মানে ওচৰত যদি হস্পিটেল নাই অলপ কষ্ট কৰি দিলোঁ যাব দিব লাগে একটা দিলে হ'ব এতিয়া পানী নাপালে কি কৰিব হা নাপালে কি লৈ যাব অঁ কিনিব লাগিল নহ'লে কি চ' এতিয়া আমি মানে ঔষধ ল'বলৈ গৈ আছোঁ কাৰণ ৰাতিটো জ্বৰ আহিব পাৰে কোৱা নাযায় জ্বৰ আহিলে এতিয়া লেটছ গো পিছা নাই নেকি চ' ঔষধ লৈ ল'লোঁ নেকি ত' ক'লে যে কাৰ্বি বেছি লৈ খাব পাৰোঁ আৰু জ্বৰটো কিবা হ'লে সেইটো বহুত বেছি হৈছে এতিয়া খাব কৈছে এনেই খাব দিয়া নাই এই সোমাব বোলে আৰু এতিয়া অকল ছাৰে এটা এডভাইচ দিম যে কাম কৰা নকৰা আৰু চাব প্ৰথমে যাই গা পা ধুই ভালকৈ ভাত খাই তাৰপিছত 4-5 ঘণ্টামান শুই দিব তেতিয়া বোলে পূৰা ফ্ৰেছ কিবা হয় ফিট হয় নহ'লে অলপ দিগদাৰ হয় আৰু মানে মুখ চুখ বিষ খাব পাৰে ট্ৰাই কৰিম আমি তো হেল্ল' গাইজ আপোনালোকে ভেকচিনটো ল'ব মাস্ক চাস্ক মানে পিন্ধি ৰাখিব কাৰণ কোৱা নাযায় বেমাৰৰ কথা তো মানে ভিডিঅ'টো বাৰু এইখিনিয়ে বাৰু বেছি দীঘল নকৰোঁ তো থেংকছ টু দিছ বয় কাৰণে আজি ব্লগটোৰ কাৰণে মানে কি ব্লগ বনাম মানে ভাবি পোৱাই নাই ভাবিলোঁ আজি ভেকচিন দিব যাম কাৰণ দিনো বনাই ভিডিঅ' এটা যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তো এতিয়া ভিডিঅ'টো বাই